নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মই ৰিণ্টুমণি শইকীয়া আৰু আহকচোন আমি আজি দেখুৱাম আমাৰ বোকাখাট সমষ্টিৰ মধ্যমুহুৰা গাঁও পঞ্চায়তত আৰু কেনেকৈ গৃহস্থৰ ঘৰে ঘৰে আহি জানেই নহয় এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত গৃহস্থীৰ ঘৰে ঘৰে আহি গোহাৰি পত্ৰ দি প্ৰাৰ্থী জনাই ভোট বিচাৰি সেৱা আগবঢ়াইছে। এয়া চাওকচোন আমাৰ বোকাখাট সমষ্টিৰ মধ্যমুহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৰণীহোলাৰ এই প্ৰাৰ্থীগৰাকীয়ে আমাৰ মনোনীত প্ৰাৰ্থীগৰাকী মিত্ৰজোঁটৰ হৈ AGP আৰু BJP আহি আজি আমাৰ গৃহস্থীৰ ঘৰত এই গোহাৰি পত্ৰ জনাইছে। এইগৰাকী আমাৰ মনোনীত প্ৰাৰ্থী চমী সোণোৱাল। আমি গাঁৱত চমী বুলি মাতোঁ আৰু তাই স্নেহাময়ী সোণোৱাল হয়। আমি আশা কৰিছোঁ সকলোৱে সহায় সহযোগ কৰিম, আগবাঢ়ি যাওক। আমাৰ মধ্যমুহুৰা পঞ্চায়তৰ পৰা মনোনীত প্ৰাৰ্থীসকল আহি তাইক সহায় সহযোগ কৰিছে। আমি অসম গণ পৰিষদৰ হৈও আমি তাইক সহায় আগবঢ়াইছোঁ। দেখিছে নহয়। গাঁৱত গৃহস্থৰ ঘৰে ঘৰে গৈ ভোটৰ আগমুহূৰ্তত পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত কেনেকৈ প্ৰাৰ্থী জনাই ৰাইজৰ সহায়ত ৰাইজৰ সহযোগত গৃহস্থীৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিছে। বৰ্তমান আমি আমাৰ কাৰণীহোলাৰ কমাগাঁও তিনিআলি অভাৰব্ৰিজৰ সমীপতে আছোঁ। আমি আমাৰ গাঁৱৰ ৰাইজ হয়। আপুনি এতিয়া আমাৰ এগৰাকী প্ৰাৰ্থীগৰাকীক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে নহয় জানো? নহয়, আপোনাক সুধিছোঁ। আপুনি এতিয়া স্নেহাময়ীক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে হয়। আৰু আমাৰ গাঁৱৰে বাইদেউ হয়। মহিলাসকলে তাইক সকলো আমি মহিলাসকল মিলি গাঁৱৰ মামী হয় আমাৰ সোণোৱাল, ধনঞ্জয় সোণোৱাল, তৰালী সোণোৱাল, সেইখিনি ইলা সোণোৱাল, এইখিনি আকৌ ক'ৰ পৰা ওলাল? এই ধনঞ্জয় বেলেগৰ পৰা ওলাল। আমি আশীৰ্বাদ কৰি আছোঁ, আশীৰ্বাদ কৰিছোঁ সকলোৱে যাতে সহায় সহযোগ কৰি তাইক আগবঢ়াই নিয়ক। লগতে জিতেন্দ্ৰনাথ শইকীয়া, বিজয়া শইকীয়া, অলকা হাজৰিকা ইয়াত আছে।